welcome back to my channel. Moi Silpi, my channel Silpi's Life for অন্য এটা ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। ইয়াতে পূজাৰ কাৰণে পুৰা ফুল ভলিউমত গান লগাই আছে। মোৰ আৱাজটো কিমান শুনিছে আপোনালোকে মই নাজানো। আৰু ইয়াত দেখিছে মই ৰং সং লগাই আছো। ইয়াতে মানে ৰং মানে এইবিলাক খেন্দুৰ হয়। ইয়াত একচুয়ালি আমাৰ দশমীৰ দিনাখন বঙাইগাঁৱত পুৰা খেন্দুৰ খেলা হয় বুলি কোৱা হয়। আৰু তাৰে মই যোৱা নাছিলো। তাৰে অলপমান মানে ভিডিও কৰি পেলাই মোৰ ভাগিনটোৱে আৰু মোৰ হাজবেণ্ডে লৈ আহিছে। মই দেখাম আপোনালোকক কেনেকৈ খেন্দুৰ খেলে। মানে যোনবিলাক বুৱাৰী হয়, বুৱাৰীসকলে ইয়াতে ইজনী সিজনী গাত মানে সেন্দুৰ লগায়। আৰু বায়ু আহি পেলাই মোক অলপমান সেন্দুৰ লগাই দিলে। সেয়াই আৰু এয়া মানে ফাকুৰ নিচিনা খেলে ইয়াত। আৰু আজি ভিন্ডো আহিলে আৰু মই ভিন্ডোকো দেখাম ভিডিঅ'ত। আৰু ভিন্ডো লৈ আহিছে ইলিচ মাছ প্লাছ লৈ আহিছে হাঁহৰ মাংস। তো আল্টিমেটলি বায়ে বনাই আছে ইলিচ মাছৰ ভাপা আৰু হাঁহৰ মাংসটো বায়ে বহুত ধুনীয়া বনায়। খাব লাগিব আজি বহুত পেট ভৰাই। আৰু ইয়াতে অহাৰ পৰা আমি খাই আছোঁ। আৰু যদি আবেলিকে আমি ক'বলৈ যাওঁ তেনেহ'লে আপোনালোকক দেখাম আমি ক'ত যাওঁ। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব আৰু ধুনীয়াকৈ এটা কমেণ্ট কৰি দিব। আৰু যোনসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'বোৰ চাইছে তেওঁলোকলৈ মোৰ ফালৰ পৰা এটা অনুৰোধ, তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট। এয়া হ'ল ৰেলৱে কলনীবোৰ। এনেকুৱা কোৱাৰ্টাৰ থাকে। এনেকুৱা বহুত কলনী আছে। আৰু এইটো হ'ল আমাৰ বাহঁতৰ কোৱাৰ্টাৰটো। এনেকৈ ৰাস্তা এই চাৰিটা ৰাস্তা। আৰু এইফালে গ'লে আমি পাই যাম পূজা মণ্ডপটো। চব ইয়াতে উলিয়াই গলিয়ে পূজা আৰু এক কোৱাৰ্টাৰ এনেকৈ। যিটো ফ্ৰণ্টতো এটা কোৱাৰ্টাৰ। ইয়াতে প্ৰত্যেকগৰাকী সুহাগন গৈ পেলাই দেৱ দেৱীসকলৰ ওচৰত এনেকৈ প্ৰাৰ্থনা কৰিছে। আৰু প্ৰত্যেকগৰাকী দেৱ দেৱীৰ ওচৰলৈ গৈ এটা মিঠাই আৰু কুমকুম দি পেলাই তেওঁলোকক সেৱা জনাইছে। আৰু এনেকেই মহিলাসকলে ইজনে সিজনৰ গাত এনেকৈ সেন্দুৰ সানিছে। ইয়াকে সেন্দুৰ খেলা বুলি কোৱা হয়। কি বা ইলিচ মাছ ন? ইলিচ মাছৰ ভাপা হয়নে? সেইকাৰণে কি সৰিয়হ মাছৰ কণী, ইলিচ মাছৰ কণী বৰা বনাব ন। তাৰপিছত এইফালে আছে মাংসত দিবলৈ কোমোৰা। এইটো হ'ব ঢেকীয়া ভাজা। সেয়া মাংস বনাব লৈছে। আৰু ফাকু খেলি আহি পেলাই গোটেইজনী ৰঙা হৈ আছে। এয়া মাংস কিমান ধুনীয়া হৈছে কালাৰটো দেখিবলৈ। কালাৰ দেখি খাওঁ লাগিছে। কোৱা ডেইলি ভ্লগ নবনাওঁ, যেতিয়া টাইম পাওঁ। টিফিন এটা লৈছে ন বা? এইটো তেনেই মই সানি লওঁ এতিয়া। তাৰপিছত এইখিনি মানে সানি লওঁ ইয়াতে মিক্স কৰি। আৰু এইটো হ'ল আমাৰ সৰিয়হৰ পেষ্ট। সৰিয়হৰ পেষ্ট চবে বেলেগে বনাই যেনিবা, মই অলপ বেলেগকৈ বনাওঁ। বগা সৰিয়হৰ পেষ্ট। আৰু বেলেগ বস্তু দিয়া নাই নহয়, অনলি সৰিয়হ। কেঁচা জলকীয়া এটা লগতে পেষ্ট কৰি দিছোঁ। বেছি দিয়া নাই। নিজৰ ইচ্ছা অনুসৰি নিমখ যিমান খাই জানে। নিমখ দিলোঁ। হালধি নিদিয়াকৈ খাব পাৰি নেকি বাৰু? বগা হৈ থাকিব ন? বগা নহ'ব যে। তাৰপিছত বগা হৈ থাকিব, ঢেলঢেলীয়া হৈ থাকিব। তাৰপিছত ইয়াতে অলপ তেল, কেঁচা তেল দিওঁ। বেছি হেৰি নহয়, বনোৱাটো বহুত সহজ। মছলা চছলাও দিব নালাগে? নালাগে। পাপৰ দিলে মানে একদম পেট বেয়া হৈ থকা মানুহেও খাব পাৰিব। আপুনি হেৰিটো ল'ব পাৰে, কিবা হেৰিয়ত এনেকৈ জুবুৰিয়াই মাছখিনি ইয়াতে দি দিওঁ, কাটি দিওঁ। এনেকৈ জুবুৰিয়াই পেলাই মাছখিনি দি দিলেই হৈ গ'ল। এনেকেই দিওঁ, জোলটো দি দিব লাগিব তাতে। আচ্ছা, মানে সোমাবৰ কাৰণে অলপ জোলখিনি বাকি দিলেই হৈ গ'ল। ইমান চিম্পল, চবেই বনাই খাব পাৰিব। কেঁচে নাই আৰু ইমান চিম্পল ৰেচিপি। হাৱা ওলাব নালাগে আৰু এনেকৈ থৈ দিলে। কিমান মিনিট সময় লাগে? ভিজিব লাগিব। আজি বনোৱা গোটেইকেইটা আইটেম বহুত টেষ্টি আছিল। এয়া হ'ল মাছৰ কণীৰ পকৰা, এয়া হ'ল ঢেকীয়া আৰু বুট ফ্ৰাই, তাৰপিছত এয়া হ'ল আমাৰ ফ্ৰাই মাছ, এয়া হ'ল প্লেইন দালি, আৰু এয়া আজিৰ স্পেচিয়েল হাঁহ কোমোৰাৰ মাংস, আৰু এয়া হ'ল আজিৰ স্পেচিয়েল ইলিচ মাছ সৰিয়হৰ ভাপা। মই ভিন্দক দেখাই দিছোঁ দেই।
দেখাই আছে আৰু মই হাই কোৱা হে হে কোন হাই বুলি কয় হাই খাই খাই ততে বনে আমি অলপ ফুৰিব আহিছো বাইকত ভাগিনজনী আৰু ভিন্দো এয়া গৈ আছে ইনে ফুৰিব আহিছো আৰু এয়া দুৰ্গা মাক লৈ গ'লকে আৰু তাৰ পাছত বঙাইগাঁও কলেজৰ ওচৰলৈ গ'লোঁ আৰু এই কলেজৰ কেম্পাছতে ইমান মানুহ চাওক ইমান মানুহ সেইকাৰণে মই ভলিউমটো মিউট কৰি দিছোঁ আৰু এইখিনিতে এটা ডাঙৰ পুখুৰী আছে তাতে গোটেই দেৱীখিনি তাতে লাইন লাইনকৈ উঠাইছে আৰু মাজতে অলপমান মেলা টাইপ বহিছে তাতে পূৰা খোৱা বস্তু ওলাইছে আৰু সৰু সুৰা কিবা কিবি ওলাইছিল যাৰ কাৰণে আমিও কিবা কিবি খালোঁ আৰু খাই পেলাই সেয়াই দেৱী উঠোৱা অলপমান চালোঁ চাই পেলাই আমি ঘৰ পালোহি আৰু এয়াই আজি আমাৰ 3rd দিন আছিলে বঙাইগাঁৱত আমি এইটো দেৱী বিসৰ্জন দিয়া চাবলৈ আৰু আপোনালোককো দেখাম জানো ভাইটিৰ চেনেল পিনি আহিলে মামীয়ে বা মানুহবিলাকে ইমান বোম্বাই পাগল বা ইমান ভিৰ কৈ দিছে পগলা নিচিনাকে কৈছে দেই ইমান মানুহ ৰাস্তা পদূলি জাম কৰি দিছে বিসৰ্জন দিবলৈ যাওঁতে মানুহে বহুত এনজয়ো কৰে আৰু তেওঁলোকৰ মনত বহুতো দুখো লাগে আমাৰো দুখ লাগে বিকজ এবছৰৰ মূৰত এবাৰেই পূজা আহে কিন্তু তথাপিও বঙাইগাঁৱত পূজা চাই বহুত ভাল লাগিল ইয়াত মানুহবোৰে বহুত এনজয় কৰে এতিয়া বাজিলে 9:30 আৰু আমি পূজা চাই আহি পাই গ'লোহি বহুত ভাল লাগিলে বঙাইগাঁৱত পূজা চাই পেলাই তাৰে দুটামান ভিডিঅ' ক্লিপ মই আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ আশা কৰোঁ আপোনালোকেও ভিডিঅ'বোৰ চাই ভাল পাব আৰু বঙাইগাঁৱত কাইলৈ আমাৰ 4th days হ'ব কালি লাষ্ট আমি বঙাইগাঁৱত মানে কাইলৈ থাকিম তাৰপাছত আমি পৰহিলৈ মৰ্ণিং ট্ৰেইনত গুচি যাব লাগিব সেইকাৰণে কালি যদি আমি ক'বলৈ যাওঁ তেনেহ'লে কালিৰ ভিডিঅ'টো চাগে মই নেক্সট আকৌ নগাঁও গৈ পেলাইহে এডিট কৰিব পাৰিম তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ আজিলৈ আহোঁ বাই বাই গুড নাইট